আপুনি জানেনে, আজিৰ পৰা প্ৰায় 2400 বছৰ আগতে কৌটিল্য অৰ্থাৎ আচাৰ্য চাণক্যই এনে কিছুমান নীতি লিখি থৈ গৈছিল, যিবোৰে আপোনাক কেতিয়াও কোনো মানুহ বা পৰিস্থিতিৰ আগত পৰাস্ত হ'বলৈ নিদিয়ে। যদি আপুনি ভাবিছে যে কেৱল ভাল মানুহ হ'লেই জীৱনত সফলতা আহে, তেন্তে চাণক্যৰ মতে আপুনি এক ডাঙৰ ভুল কৰিছে। আজিৰ এই অডিঅ' বুকটোত আমি 7টা এনে নীতিৰ কথা ক'ম, যিয়ে ধন, শত্ৰু, বন্ধুত্ব, সন্তান, নেতৃত্ব আৰু সময়ৰ ওপৰত আলোচনা কৰিব। আৰু শেষৰ নীতিটো, যিটো বহুতেই নাজানে, সেইটোৱে হয়তো আপোনাৰ গোটেই চিন্তাধাৰাই সলনি কৰি দিব। সেই শেষলৈকে 1 নম্বৰ নীতি, ধন সঞ্চয় আৰু বিত্তীয় বুদ্ধিমত্তা। চাণক্যই কৈছিল, বিপদে কৈ মেলি নাহে, সেয়েহে কঠিন সময়ৰ বাবে ধন সঞ্চয় কৰাটো প্ৰথম কৰ্তব্য। মনত ৰাখিব, লক্ষ্মী অৰ্থাৎ ধন অতি চঞ্চল। আজি যি ধন আপোনাৰ হাতত আছে, কাইলৈ সেয়া বেলেগৰ হাতলৈ যাব পাৰে। আমাৰ অসমত বাৰিষা অহাৰ আগতে গাঁৱৰ মানুহে যেনেকৈ ধানৰ ভঁৰাল সুৰক্ষিত কৰে, ঠিক তেনেকৈ উপাৰ্জনৰ এটা অংশ সদায় ভৱিষ্যতৰ বাবে জমা কৰি ৰাখিব লাগে। যিসকলে হাতত পোৱা টকা সকলো তৎক্ষণাত খৰচ কৰি পেলাই, বানপানীয়ে মথাউৰি ভঙাৰ দৰে অৰ্থনৈতিক সংকটে তেওঁলোকক মুহূৰ্ততে উটুৱাই লৈ যায়। কিন্তু ধন কেৱল গোটাই ৰখাটোৱেই সমাধান নহয়। পুখুৰীৰ পানী লেতেৰা নোহোৱাকৈ ৰাখিবলৈ যেনেকৈ পুৰণি পানী উলিয়াই নতুন পানী সোমাব দিব লাগে, ঠিক তেনেকৈ ধনৰ সঠিক ব্যৱহাৰ আৰু উপযুক্ত দান বৰঙণিয়েহে ধনক বৃদ্ধি কৰে আৰু পবিত্ৰ কৰি ৰাখে। সেয়েহে যিমানে উপাৰ্জন নকৰক কিয়, কঠিন সময়ৰ বাবে এটা অংশ সুকীয়াকৈ ৰাখক। অপব্যয় নকৰিব, কিন্তু সঠিক ঠাইত বিনিয়োগ আৰু দান কৰিবলৈ কৃপণতা নকৰিব। ৰুল নম্বৰ 2, প্ৰকৃত বন্ধু আৰু ছদ্মবেশী শত্ৰু। কিন্তু ধনতকৈও বেছি বিপদজনক এটা বস্তু আছে, আৰু সেয়া হৈছে ভুল মানুহৰ ওপৰত অন্ধবিশ্বাস। চাণক্যই কৈছিল, বিষ কুম্ভং পয়োমুখম, অৰ্থাৎ যিজনৰ মুখত মৌ মিঠা মাত কিন্তু পেটত বিষ ভৰি থাকে, তেওঁৰ পৰা সাৱধান হ'ব লাগে। আমাৰ ওচৰে পাজৰে এনে মানুহ লগ পোৱা যায়, যিয়ে সন্মুখত আপোনাক বৰকৈ প্ৰশংসা কৰিব, কিন্তু আঁতৰি গ'লেই আপোনাৰ বিষয়ে বেয়া কথা ক'ব। চাণক্যৰ মতে, চাউলৰ পৰা শিল আৰু অপদ্ৰব্য বাছি উলিওৱাৰ দৰেই বন্ধুত্ব কৰাৰ আগতে মানুহজনক ভালদৰে পৰীক্ষা কৰি লোৱা উচিত। বিপদৰ সময়তহে গম পোৱা যায় কোন প্ৰকৃত বন্ধু আৰু কোন কেৱল সুবিধাভোগী। গছত ফল নাথাকিলে চৰাইবোৰ যেনেকৈ উৰি আঁতৰি যায়, ঠিক তেনেকৈ সম্পদ বা ক্ষমতা কমি গ'লে ভুৱা বন্ধুসকলেও নোহোৱা হৈ পৰে। নিজৰ অতি গোপনীয় কথা কেতিয়াও কোনো এজন বন্ধুকে সম্পূৰ্ণকৈ নকব, কাৰণ কোনোবা দিনা মনোমালিন্য হ'লে তেওঁৱেই সেই দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। সেয়েহে মিঠা কথা কোৱা বন্ধুতকৈ স্পষ্টবাদী আৰু সংকটৰ সময়ত কাষত থকা বন্ধুৰ ওপৰত বিশ্বাস কৰক। নিজৰ দুৰ্বলতা কাৰো আগত সম্পূৰ্ণকৈ প্ৰকাশ নকৰিব। ৰুল নম্বৰ 3, আত্মনিয়ন্ত্ৰণ আৰু শিক্ষাৰ শক্তি। চাণক্যৰ মতে, এজন মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ হৈছে তেওঁৰ শিক্ষা আৰু আত্মনিয়ন্ত্ৰণ। ৰূপ, যৌৱন বা ডাঙৰ বংশত জন্ম হৈও যদি বিদ্যা নাথাকে, তেন্তে তেওঁ সুবাসহীন ফুলৰ দৰে অলাগতিয়াল। আমাৰ শিপিনীসকলে যেনেকৈ তাঁতশালত অতি একাগ্ৰতাৰে সৰু সৰু সূতাৰে মনোৰম কাপোৰ বৈ উলিয়ায়, ঠিক তেনেকৈ মানুহে প্ৰতিদিনে অলপ অলপকৈ শিক্ষা আৰু অভ্যাসেৰে নিজৰ জীৱন গঢ়িব লাগে। প্ৰতিদিনে নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰক আৰু বগলীৰ দৰে একাগ্ৰতাৰে নিজৰ লক্ষ্যত মনোযোগ দিয়ক। এতিয়ালৈকে যদি আপুনি শুনি আছে, ইয়াৰ পিছৰ নীতিটো আপোনাৰ ঘৰৰ পৰিৱেশ সলনি কৰি পেলাব পাৰে। জানো আহক। ৰুল নম্বৰ 4, পৰিয়াল, সন্তান আৰু পৰিৱেশ। ঘৰ এখন স্বৰ্গ হ'ব নে নৰক, সেয়া নিৰ্ভৰ কৰে পৰিয়ালৰ মানুহৰ আচৰণৰ ওপৰত। সন্তান প্ৰতিপালনৰ বাবে চাণক্যই এটা বহুত সুন্দৰ নীতি দিছে। তেওঁ কৈছিল, 5 বছৰ বয়সলৈকে সন্তানক অতি মৰম কৰিব। তাৰ পিছৰ 10 বছৰ অৰ্থাৎ 15 বা 16 বছৰ বয়সলৈকে অনুশাসনত ৰাখিব, আৰু 16 বছৰৰ পিছত সন্তানক এজন প্ৰকৃত বন্ধুৰ দৰে ব্যৱহাৰ কৰিব। আমাৰ অসমৰ চাহ বাগানত চাহ গছবোৰ যেনেকৈ সময়মতে ছাটি দিলেহে নতুন আৰু উন্নত পাত ওলায়, ঠিক তেনেকৈ শিশুক অতিমাত্ৰা আদৰ সাদৰ কৰিলে তেওঁলোকৰ দোষবোৰ বাঢ়ি যায়। সঠিক বয়সত সঠিক অনুশাসন নিদিলে সন্তান বিপথে যায়, আৰু যি ঘৰত কাজিয়া কেঁচাল নহয়, সেই ঘৰলৈ সুখ সম্পদ নিজেই বাট বিচাৰি আহে। সেয়েহে সন্তানক অতিমাত্ৰা আশ্ৰয় নিদি সঠিক অনুশাসন আৰু বন্ধুত্বপূৰ্ণ পৰামৰ্শৰে গঢ়ি তোলক।
পৰিয়ালৰ শান্তিয়ে উন্নতিৰ মূল। ৰুল নম্বৰ 5, নেতৃত্ব আৰু কৌশলগত নীতি। নেতৃত্ব কেৱল ক্ষমতা চলোৱাৰ কথা নহয়, সেয়া বুদ্ধিমত্তা আৰু ধৈৰ্যৰ খেল। গাঁৱৰ এজন বৃদ্ধ গাঁওবুঢ়াই গোটেই গাঁৱৰ সংঘাত সমাধান কৰিবলৈ যেনেকৈ পৰিস্থিতি চাই বেলেগ বেলেগ উপায় যেনে কথা বতৰা, সন্মান, কঠোৰতা আদি প্ৰয়োগ কৰে, এজন দক্ষ নেতাইও পৰিস্থিতি চাই নিজৰ নীতি সলাব লাগে। শক্তিশালী শত্ৰুক বিনম্ৰতাৰে আৰু দুৰ্বল শত্ৰুক চতুৰালিৰে চম্ভালিব লাগে। সেই চাণক্যই কৈছিল, সিংহৰ পৰা এটা ডাঙৰ শিক্ষা ল'ব লাগে। চিকাৰ সৰু হওক বা ডাঙৰ, সিংহই কেতিয়াও অৱহেলা নকৰে। প্ৰতিটো চিকাৰ ধৰিবলৈ সি নিজৰ সমগ্ৰ শক্তি, একাগ্ৰতা আৰু সামৰ্থ্য প্ৰয়োগ কৰে। ঠিক তেনেদৰে আপুনিও যি কামেই নকৰক কিয়, সেয়া আধা আধাকৈ নহয়, সম্পূৰ্ণ মনোযোগ, নিষ্ঠা আৰু উদ্যমেৰে কৰা উচিত। সেয়ে যিকোনো কামত নামিলেই সিংহৰ দৰে পূৰ্ণ শক্তিৰে নামক। ক্ৰোধত অন্ধ নহৈ কৌশলগত চিন্তাৰে বাধা অতিক্ৰম কৰক। ৰুল নম্বৰ 6, সংকট আৰু আত্মৰক্ষাৰ নীতি। চাণক্য আছিল অতি ব্যৱহাৰিক চিন্তাবিদ। তেওঁ কৈছিল, যি ঠাইত আপোনাৰ সন্মান নাই, জীৱিকাৰ উপায় নাই বা নতুন শিক্ষা লাভৰ সুযোগ নাই, সেই ঠাই মুহূৰ্ততে ত্যাগ কৰা উচিত। ব্ৰহ্মপুত্ৰৰ পাৰত বসবাস কৰা মানুহে জানে, নদীৰ বিধ্বংসী ৰূপ দেখি সময়মতে নিৰাপদ স্থানলৈ আঁতৰি নগলে ঘৰ-বাৰী সকলো ধ্বংস হৈ যায়। ঠিক তেনেকৈ হিংস্ৰ জন্তু, শিং থকা গৰু ম'হ, বেয়া চৰিত্ৰৰ মানুহ আৰু অস্ত্ৰধাৰী উন্মাদ মানুহৰ ওপৰত কেতিয়াও অতিমাত্ৰা বিশ্বাস কৰিব নালাগে। সংকটে ঘেৰি ধৰিলেও ভাগ্যৰ ওপৰত সকলো এৰি বহি থকাজন বিনষ্ট হয়, কিন্তু যিয়ে আগতীয়াকৈ প্ৰস্তুতি চলায় তেওঁহে ৰক্ষা পায়। সেয়েহে আত্মৰক্ষাই সকলোতকৈ ডাঙৰ ধৰ্ম। অসন্মানজনক স্থান আৰু বিপদজনক সংগৰ পৰা নিজক আঁতৰাই ৰাখক। শেষৰ নীতিটোৰ ওচৰ চাপি আহিছো আমি এতিয়া। এইটোৱে আজিৰ আটাইতকৈ গভীৰ শিক্ষা বা কথা। ৰুল নম্বৰ 7, কৰ্মফল আৰু সময়ৰ মূল্য। চাণক্য নীতিৰ আটাইতকৈ গভীৰ শিক্ষা হ'ল, মানুহে নিজৰ কৰ্মৰ ফল নিজেই ভোগ কৰিব লাগে। জন্ম আৰু মৃত্যু অকলশৰীয়া, সেয়ে ভাগ্য সলনি কৰিবলৈ নিজৰ কৰ্মকেই শুধৰাব লাগিব। খেতিয়কে যদি ৰোপণৰ বতৰত সময় থাকোঁতেই খেতি নকৰে, তেন্তে পিছত যিমানেই আক্ষেপ নকৰক কিয়, শস্য নোপোৱাটো নিশ্চিত। সময়ে কাৰো বাবে অপেক্ষা নকৰে। অতীতৰ কথালৈ অনুশোচনা কৰি বা ভৱিষ্যতৰ সপোন দেখি সময় নষ্ট কৰাতকৈ বৰ্তমান মুহূৰ্তটো সঠিক কামত ব্যৱহাৰ কৰাটোৱে বুদ্ধিমানৰ চিন। টোপাল টোপাল পানীৰে যেনেকৈ কলহ ভৰি পৰে, ঠিক তেনেকৈ সৰু সৰু দৈনিক সজ অভ্যাসেৰে জ্ঞান, ধন আৰু সাফল্যৰ ভঁৰাল ভৰি পৰিব। সেয়েহে ভাগ্যক দোষ নিদি বৰ্তমান মুহূৰ্তত প্ৰয়োজনীয় কৰ্ম কৰক। প্ৰতিটো মুহূৰ্তৰ সঠিক ব্যৱহাৰেই ভৱিষ্যত নিৰ্ধাৰণ কৰে। সামৰণি। আজি আমি চাণক্যৰ জীৱন সলনি কৰা 7টা নীতিৰ বিষয়ে আলোচনা কৰিলো। আৰু মনত আছেনে আপোনাৰ, আৰম্ভণিতে মই কৈছিলো যে এটা নীতিয়ে আপোনাক আচৰিত কৰিব। সেয়া আছিল শেষৰটো, যে আপুনি নিজেই আপোনাৰ ভাগ্যৰ নিৰ্মাতা আৰু সৰু সৰু দৈনিক অভ্যাসেই আপোনাৰ ভৱিষ্যত গঢ় দিয়ে। এতিয়া মোৰ প্ৰশ্ন আপোনালৈ, বগলীৰ দৰে একাগ্ৰতা, সংকটৰ বাবে সঞ্চয় নে মিঠা কথা কোৱা ভুৱা বন্ধুৰ পৰা দূৰত্ব, এই কেইটাৰ ভিতৰত কোনটো নীতি আপোনাৰ জীৱনত এই মুহূৰ্তত আটাইতকৈ প্ৰয়োজনীয়? তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। যদি এই অডিঅ'বুকটো আপোনাৰ চিন্তাধাৰাত অলপ হ'লেও পজিটিভ প্ৰভাৱ পেলাইছে, ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ মৰমৰ আপোনজনৰ লগত শ্বেয়াৰ কৰক। এনেকুৱা অডিঅ'বুক চামাৰি নিয়মীয়াকৈ পাবলৈ লাইফ লাৰ্ণিং হাব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো টিপি দিয়ক। ধন্যবাদ। জয় অসম, জয় হিন্দ। কিপ লাৰ্ণিং, কিপ গ্ৰ'য়িং।